আপোনালোকক পুনৰ এবাৰ মই মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আজি মই আপোনালোকৰ বাবেই এফালে যাম বুলি ভাবিছোঁ। এফালে মানে মই আমাৰ গাঁৱৰ এতিয়া চুমনি বাৰী এখন আছে, সেই চুমনিলৈ যাম বুলি ভাবিছোঁ, য'ত আমাৰ গাঁৱৰ মানুহে মুগা পোহে। তেওঁলোকেনো কেনেদৰে মুগা পোহে আপোনালোকক তাকে মই দেখাম বুলি ভাবিছোঁ। এইটো অলপ ইণ্টাৰভিউ টাইপৰ হ'ব। ভাবিছোঁ আপোনালোকে চাই ভাল পাব। চাই থাকিবচোন ভিডিঅ'টো শেষলৈ। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এতিয়া আহি পালোহি চুমনিখন। এতিয়া মই চুমনিৰ মাজতে আছোঁ। চব কিমান এটা ধুনীয়া সুন্দৰ পৰিৱেশ। এইখনেই হৈছে এইখন চুমনি, যিখন চুমনি মই আপোনালোকক দেখাবৰ বাবে আহিছোঁ। ইয়াত এইবিলাক মুগা মই তাৱৈক সুধিবৰ কাৰণে কেইটামান প্ৰশ্ন যিকেইটা আপোনালোকেও মানে জানি হয়তো উপকৃত হ'বও পাৰে। কেইটামান প্ৰশ্ন মই তাৱৈক সুধিবৰ কাৰণে লিখি আনিছিলোঁ ঘৰৰ পৰাই, কাৰণ মই কথাবোৰ পাহৰি থাকোঁ যে কিছুমান, আৰু এনেকৈ আগতে ভিডিঅ' কৰা এনেকুৱা অভিজ্ঞতাও নাই। নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ, সেইকাৰণে মই তাৱৈক সুধিবৰ কাৰণে মুগা চুমনিৰ বিষয়ে কেইটামান প্ৰশ্ন মানে মই লিখিয়ে আনিছোঁ। সেইকেইটা মই প্ৰথমে তাৱৈক সুধি লওঁ। আহকচোন, আপোনালোক সকলোকে মই ভিডিঅ'টো মাজলৈ লৈ যাওঁ। নমস্কাৰ তাৱৈ, পোনপ্ৰথমে মই আপোনাক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ কিছুমান কথা। আপুনিনো ইয়াত কেনেদৰে মুগা খেতি কৰে তাকে মই এওঁলোকক আগত জনাম বুলি ভাবিছোঁ। প্ৰথমে মই আপোনাক সুধিব বিচাৰিছোঁ, মুগা খেতি কোনটো সময়ত বেছি ভাল হয়? কাটনি মুগাটোৰ কাৰণে জেঠুৱা আৰু কটীয়া দুপাহে উৎকৃষ্ট হয়। সেইটো পৰা সূতাটো ভাল ওলায়? ভাল ওলায়। তাৰপৰা আপুনি ৰাতিটো ইয়াতে দিয়ে নে ঘৰলৈ যায়? আপোনাৰ ঘৰৰ পৰা ওচৰতে, ঘৰতে থাকে চাগে নিশ্চয়? ইয়াতো ঘৰতে থাকে। আৰু ইয়াততো মুগা খাবলৈতো বহুত চৰাই আহে। চৰাইখিনিৰ কাৰণে আপোনাৰ দেখিছে বাৰু, এয়া ধনুকা লৈ আছে আপুনি মুগা চুমনীয়া ধনুৱেই এক নম্বৰ হাথিয়াৰ। বাকী আৰু কিবা কিবি ব্যৱস্থা লয় নি আৰু? জাল চাল থাকে। ইয়াত যে এতিয়া আপোনালোকে অকণমান ইফালে দেখাচোন, এইবিলাক যে ইয়াত যে হেৰি কৰি দিছে, এনেকৈ টিপা এনেকৈ মাৰি দিছে, ইয়াত এইটো কি কাৰণে দিছে নো? এইটো ওপৰৰ পৰা মুগাটো বগাই সি তাত হেৰি পাই পিনি নহ'লে মাটিত বাগৰি যাব, মাটিলৈ যাব নোৱাৰাকৈ তাত মুগাটোৰ পৰা আকৌ যেতিয়া গাড়ী বান্ধটো পাব, সেইটো গাড়ী বান্ধ বুলি কয়। এইটো যেতিয়া পাবহি আকৌ লাহেকৈ উঠি গুচি যাব ওপৰলৈ। এতিয়া আপোনাক সুধিছোঁ মই, ইয়াৰ পৰা চাগে যথেষ্ট পৰিমাণৰ লাভ হয় চাগে ন? লাভটো হয় আৰু লাভ হয় ন? আমি 5-4টা পৰিয়াল ইয়াতে চলি আছোঁ। থাকিও ভাল লাগে চাগে ন ইয়াত? থাকিলেও ভাল লাগে আৰু নিজান পৰিৱেশ। নিজান পৰিৱেশ। এতিয়া গৰম দিন আহিছে, গৰম দিনততো আৰু ভাল। গৰম দিনত মুগা পোহেনে বাৰু? নে মোৰতো 12 মাহে থাকে। 12 মাহে থাকে ন? বাকী নে এইবিলাক মানুহে চাগে 12 মাহে নোপোহে চাগে ন মুগা? কোনোবা মন গ'লে দুবাৰমান পোহে আৰু মোৰতো মুগা খেতিয়ে। মুগা খেতিৰ কাৰণে চৰকাৰে কিবা সাহায্য দিছেনে আপোনাক? বৰ্তমান পোৱা নাই, আগত পাইছিলোঁ। এতিয়াতো মুগা পকিছে চাগে ন? এতিয়া বৰ্তমান পকি আছে। মুগা পকিলে তললৈ নামি আহে নেকি? গধূলি যেতিয়া হেৰি হ'ব তেতিয়া সেই পকি পিনি নামি আহি এটা কথা নহয়, ইয়াৰ মাজতে মুগাখিনি আপুনি পকে বুলি কেনেকৈ গম পায়নো? সদ্যহতে মানে গধূলি হোৱাৰ লগে লগে বা মাহ ঋতু লৈ কটীয়া বাঁহত অকণমান দেৰি হয় পকা বগাওঁতে, আৰু জেঠুৱা বাঁহত বা এতিয়া এইটো চতুৱা মুগা বা সেই এইবাৰ অলপ শেহতীয়াখনে বহাগ পালেগৈ। তাৰো এটা কথা নহয়, এতিয়া আপোনালোকে যে ইয়াত মুগা খেতি কৰিছে, মুগা খেতি এতিয়া সূতাটো বহুত উৎপাদন হয়, সেইখিনি কিছুমান আপোনালোকে ঘৰতে তাঁত বয় বুলি মই জানো বাৰু। বাকী আৰু থকাখিনি কি কৰে বাৰু আপোনালোকে? আমাৰতো তাঁত বোৱাই হয় সম্পূৰ্ণ হেৰিটো, এনেই অলপ কম বেছি পৰিমাণে বিকা হয় আৰু কুকুনবিলাক। এনেই আমাৰ দৰ্শকসকলক জনাব পাৰিব নি, এনেই এখন মুগা ৰিহা, একদম পিয়'ৰ মুগা ৰিহা দামবিলাক কেনেকৈ হয়?
5,500 অঁ এই মেখেলাখনৰ দাম ৰিহাৰ দাম 5,000 5,000 ন ইয়াততো অকল চব মুগা গছ কি চব এতিয়া ইয়াত চুম গছে নহয় জানো চুম আৰু এজাৰ আছে অঁ আজাৰ আছে ন এজাৰ পুলি। মানে মাজে মাজে আৰু চুমৰ লগত কিবা মিক্স কৰি দিব লাগে নেকি বেলেগ গছ ছাঁহৰ কাৰণে হেৰি লাগে অঁ চাহৰ কাৰণে ন অন্য গছ অঁ মুগাবিলাক বেছি গৰমত থাকিব নোৱাৰে চাগে ন বেছি ৰ'দ হ'লে হেৰি কৰিব নোৱাৰে অঁ তললৈ নামি আহে মানে তললৈ নামি আহে অঁ ঠিক আছে দিয়ক আপোনাৰ পৰা ইমানখিনি কথা আপুনি জানিব দিলে কাৰণে আপোনাক বহুত ধন্যবাদ দিছোঁ নমস্কাৰ এখন চুমনিলৈ আহিছোঁ ওচৰতে থাকে সেইখন ওচৰতে হয় দুইখন চুমনি ওচৰা ওচৰি প্ৰথমে ইয়াত সোমাবৰ কাৰণে পাৰ্মিশ্যনটো লৈ ল'ব লাগিব যিহেতু সকলো মানুহকে মুগা চুমনিত সোমাবলৈ দিয়া নহয় এইটো এটা নিয়ম প্ৰথমে পাৰ্মিশ্যনটো লৈ ল'ব লাগিব এইখন চাওক চুমনিখন সোমাবলৈ দিলে বাৰু পাৰ্মিশ্যন লোৱাৰ পিছত ভিতৰলৈ সোমাই গ'লোঁ তাৰপৰা এতিয়া মই আপোনালোকৰ আগত চিনাকি কৰি দিম এই মুগা চুমনি মালিকজন এয়া আমাৰ নিচা হৈছে মোৰ নমস্কাৰ নিচা মোৰ নাম শ্ৰী বিমান গগৈ ভালকৈ দিয়ক মই এই চুমনিতে মানে ধৰক মুগা পুহি আছোঁ আৰু তাকে কালি বতাহ ধুমুহাই মানে গোটেই নষ্ট কৰিলে গছ চছ ভাঙি শেষ কৰিলে এতিয়া উপায় নাইকিয়া হৈছে আৰু আজি এতিয়া আমাৰ ইয়াতে বহুত মানুহ বহি আছে মুগা বুটলি আছে তাতে কি কৰিব দুখতে আৰু আনন্দত আছোঁ আৰু হাবিৰ মাজতে থাকিও ভাল লাগে নহয় হাবিৰ মাজত ন থাকিও ভাল লাগে ইমান নিজান এটা পৰিৱেশ এতিয়া আপুনি বৰ ধুনীয়া ধুনীয়া গান গায় নহয় এতিয়া গান থাকাই শুনাই দিয়ক আপুনি ভালকৈ গাওক দুখত মই নাকান্দো কান্দিবও নাজানো অন্তৰে কান্দিলে বুজাব মই নোৱাৰো মই হোৱা বিচনা ভাঙিনে পেলাবা আলহী স্বৰূপে জানৈ আহিমনো কেতিয়াবা জানৈ আহিমনো কেতিয়াবা মই মাছে মাৰিবলৈ পদুম নিদোঁ তোমাক যাবলৈ পদুম নিদোঁ তোমাক যাবলৈ পদুম বোকা পানী লাগিব গাত ঘৰতে থাকিবায়ে পদুম ওলাই সোমাই থাকিবায়ে পদুম ওলাই সোমাই থাকিবায়ে পদুম সময় নোচাই লগাবা নমস্কাৰ হৈছে আৰু ধন্যবাদ আপোনাকো দিছোঁ ধন্যবাদ আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ লগতে প্ৰতিশ্ৰুতি দিছোঁ আৰু লগতে মোৰ চেনেলটো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট